তাৰাবাৰী স্পৰ্টছ ক্লাবৰ উদ্যোগত তাৰাবাৰী হাইস্কুল খেলপথাৰত এক প্ৰাইজ মানি দিবা নৈশ ক্ৰিকেট খেল অনুষ্ঠিত হয়। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা খেলখনৰ প্ৰথম দিনত খেলখন শুভাৰম্ভ কৰে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই। খেলখনত অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে। খেলখনৰ প্ৰথম পুৰস্কাৰ 40,000 টকা লগতে ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ 25,000 টকা লগতে ট্ৰফি। খেলুৱৈসকলৰ দলৰ ভৰ্তি মাচুল 3,000 টকা। খেলখনত দৰ্শকৰ প্ৰৱেশৰ মূল্য মাত্ৰ 40 টকা। খেলখনত প্ৰথম দিনাই দৰ্শকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। আয়োজক কমিটি আশাবাদী এই খেলখনৰ জৰিয়তে খেলুৱৈসকলে প্ৰেৰণা পাব, লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলবিলাকতো ভাগ লোৱাৰ বাবে উৎসাহ উদ্দীপনা পাব। তাত আপুনি আহি আপোনাৰ প্ৰতিক্ৰিয়াটো কি হ'ব? তাৰাবাৰী আঞ্চলিক স্পৰ্টছ ক্লাবে দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা ইয়াত পাতি গাঁৱৰ খেলুৱৈসকলক খেলাৰ যি সুবিধা দিলে তাৰ কাৰণে মই প্ৰথমেই তাৰাবাৰী আঞ্চলিক স্পৰ্টছ ক্লাবৰ সকলো সদস্যক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এটা ধুনীয়া পৰিৱেশত খেল আৰম্ভ হ'ব ওলাইছে। চাৰিওফালে মানুহ বহিছে, গাঁৱৰ ঘৰৰ পৰা সকলোৱে ওলাই আহিছে খেল উপভোগ কৰাৰ কাৰণে। গোটেই দিন বিভিন্ন কামত প্ৰত্যেকেই ব্যস্ত থাকে আৰু ৰাতি আজৰি সময়ত মনত যি আনন্দৰ খোৰাক দিয়াৰ ব্যৱস্থা কৰিলে তাৰ কাৰণে কিন্তু কৃতজ্ঞতাৰ স্পৰ্টছ ক্লাবে আৰু এই খেলৰ যোগেদি স্থাপিত হ'ব পাৰিছে। ফুটবল খেলি তেওঁ সংস্থাপিত হৈছে, ঠিক তেনেকৈ ক্ৰিকেট খেলো বহুত সংস্থাপিত হৈছে। খেলৰ মাজেদি বন্ধুত্ব ভাৱ গঢ়ি উঠে আৰু শাৰীৰিক গঠনটো ভাল পায়। শাৰীৰিক প্ৰয়োজন, আমাৰ ব্যায়ামৰ যিটো প্ৰয়োজন, সেই প্ৰয়োজনটো কিন্তু খেলে পূৰণ কৰি দিয়ে। গতিকে সেইকাৰণে আজি এই দিবানৈশ খেল ইয়াত উদযাপন কৰি তাৰাবাৰী আঞ্চলিক স্পৰ্টছ ক্লাবে যি সুখাদ্যপূৰ্ণ খেল অনুষ্ঠিত কৰিলে তাৰ কাৰণে মই তেওঁলোকক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু ৰূপহীহাট সমষ্টিত তেনেকুৱা উন্নতমানৰ ষ্টেডিয়াম নাই বা খেলপথাৰ আমি দেখিবলৈ পোৱা নাই, আপুনি এজন বিধায়ক হিচাপে কেনেকুৱা আগন্তুক দিনত কৰিব বুলি আশা কৰিছে? এই চাওক, মই কিছুদিন পূৰ্বে আমাৰ সমষ্টিখনক 7টা জোনত ভাগ কৰি লৈ 7টা ফিল্ডত মই ফুটবল খেল আৰম্ভ কৰিছিলোঁ, ভলীবল আৰম্ভ কৰিছিলোঁ। আৰু এতিয়া চাওক, এতিয়া 2টা ফিল্ডত আমাৰ ৰূপহী ব্লক আৰু জুৰিয়া ব্লক 2টা ব্লকত 2টা ফিল্ডত আমাৰ প্ৰতিটো জিপিৰ পৰা কণ্টেষ্ট কৰি ফুটবল খেল খেলি আছে। কোনোবা জিপিত 3টা টীম খেলিছে ABC, কোনোবা জিপিত 2টা টীম AB খেলিছে, কোনোবা জিপিত এটা টীমো খেলিছে। গতিকে আজি মই 2টা খেলতে যোগদান কৰি দেখা পাইছোঁ যে বেষ্ট প্লেয়াৰ, ভাল খেলুৱৈ এটা ফিল্ডত প্ৰায় 40 জন ওলাইছে, আন এটা ফিল্ডত প্ৰায় 45 জন ওলাইছে। আজি 85 জন ভাল খেলুৱৈ আমাৰ ওলাইছে আৰু মই এই ভাল খেলুৱৈসকলক কোচিং দি, প্ৰশিক্ষণ দি আমি দুটা ক্লাব কৰি ভাল খেলুৱৈ আগবঢ়াই দিয়াৰ কাৰণে ব্যৱস্থা লৈছোঁ। আৰু মই নিশ্চিত যে আমাৰ ৰূপহীহাট সমষ্টিৰ খেলুৱৈসকলে এটা উচ্চ স্থান পাব, নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলত যে যোগদান কৰিব পাৰিব তাৰ এটা আভাস মই আজি পাইছোঁ। সেইকাৰণে মোৰ খুব ভাল লাগিছে নিজকেই। আৰু ষ্টেডিয়ামৰ কথাটো আপুনি কৈছে, ইতিমধ্যে ফাকলি যিটো ফিল্ড আছে সেইটো মিনি ষ্টেডিয়াম কৰাৰ কাৰণে প্ৰপ'জেল আমি চৰকাৰক দিছোঁ। বিভাগীয় মন্ত্ৰীৰ লগতো মোৰ কথা হৈছে আৰু বিভাগীয়ভাৱে স্পৰ্টছ অফিচাৰেও প্ৰপ'জেলটো পঠাইছে। আশা কৰোঁ অনতিপলমে আমাৰ ষ্টেডিয়ামটো হৈ উঠিব আৰু এই ষ্টেডিয়ামটো হৈ উঠিলে তাত আমাৰ বহুত খেলুৱৈ সৃষ্টি হ'ব, কাৰণ গাঁৱত আমাৰ খেলৰ পৰিৱেশটো আছে আৰু নিশ্চয় ষ্টেডিয়ামটো হোৱাৰ পিছত আৰু বেছি উৎসাহেৰে খেলুৱৈসকল আগবাঢ়ি আহিব বুলি মোৰ বিশ্বাস। এই খেলখনৰ কাৰণে আমি খুবেই আনন্দিত, কাৰণ আমাৰ এই অত্ৰ অঞ্চলৰ উদীয়মান যুৱকসকলৰ উৎসাহ উদ্দীপনা যোগোৱাত আমি এই খেলখন পাতিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ দ্বাৰা আমি এটা মেছেজ সৰ্বভাৰতীয় স্তৰত পঠিয়াবলৈ সক্ষম হৈছোঁ যে আমাৰ গাঁও অঞ্চলতো এই ক্ৰিকেট খেলৰ প্ৰতিভা থকা বহুত খেলুৱৈ আছে আৰু আজিৰ এই খেলখনৰ জৰিয়তে বহুত কেইখন টীম আমাক জইন কৰিছে আৰু সেই টীমসকলৰ ভিতৰত ভাল প্লেয়াৰ আছে। তেওঁলোকে আজিৰ খেলৰ দ্বাৰা নিজৰ উৎসাহ উদ্দীপনা বঢ়ুৱাই আমাৰ ৰাইজক আকৰ্ষিত কৰিব, লগতে নিজৰ পৰিচয় দাঙি ধৰিব বুলি আমি আশা ৰাখি মই আজি সভাপতি হিচাপে নিজে গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে এই খেলখনৰ কাৰণে বহু দূৰ দূৰৰ পৰা মানুহ আহিছে
আৰু সকলোৰে সহায় সহযোগিতা কৰিছে আৰু বিশেষকৈ আমাৰ এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিজন আমাৰ অধ্যক্ষ আছে তেখেতৰো ভাল এটা অৰিহণা আছে তেখেতৰ সহায় সহযোগিতা বিনিময়তে আজি আমি ইমানখিনি আগবাঢ়িব পাৰিছোঁ তাৰমানে আমাৰ এইটো বহুদিনীয়া এটা আছিল পৰিকল্পনা আছিল যাতে আমি ইয়াত এটা দিৱানে হওক ক্ৰিকেট বা ফুটবলে হওক পাতিবলৈ বহুত ইচ্ছুক আছিল কিন্তু সময়ৰ অভাৱত আমিও কৰ্মব্যস্ততাত আছিলোঁ সেইকাৰণে পাতিব পৰা নাই গতিকে অন্তিম মুহূৰ্তত গৈ পেলাই আমি গাঁৱৰ যিবিলাক উদীয়মান যুৱক আছে তথা আমি ছিনিয়ৰ দাদা ভাইসকল আছোঁ চবেই মিলি ক'ভিড প্ৰতিকূল যিটো গৈছে বৰ্তমান ক'ভিডত মানুহ জুৰুলা হৈ আছে ভাবিছোঁ ক'ভিড এতিয়া অলপ কমিছে আমি এটা এণ্টাৰটেইনমেণ্ট কৰিম বুলি ভাবিয়েই আৰু আমাৰ তাৰাবাৰী বহুত খেলুৱৈ আছে বহুত ভাল ভাল পাৰফৰ্মেঞ্চ দি আছে গতিকে সেই আধাৰে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ যাতে ইয়াৰ পৰা বাহিৰৰ বহুত খেলুৱৈসকল আহিব সিহঁতৰ খেল চাই পেলাই নিজে অলপ কি হ'ব এক্সপিৰিয়েঞ্চটো হ'ব সেই আধাৰে আমি আজি এই খেলখন এতিয়ালৈকে কিমানটা দলে যোগদান কৰিলে এতিয়ালৈকে আপোনাৰ 25টা ৰূপহী হাটৰ পৰা আসিফ ইকবাল হুছেইনৰ ৰিপৰ্ট অসমীয়া লাইভ